তোমালোকে যিসকলে মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনিৰ অধীনত বৃত্তি লাভ কৰিছিলা আৰু এবাৰ পইচা লাভ কৰিবলগীয়া আছিলে তেখেতসকললৈ এইটো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা। ষ্টেপ বাই ষ্টেপ কথাখিনি চাই গ'লে তোমালোকে বুজি পাবা কেনেকৈ কি কৰিব লাগিব। বৃত্তিৰ ধন লাভৰ ক্ষেত্ৰত এটা বিশেষ সমস্যাই দেখা দিছে, হয়তো সকলোৰে ক্ষেত্ৰত এইটো সমস্যা দেখা দিছে যে বেংকত চেকখিনি জমা লোৱা নাই। ক'ৰবাত যদি এটা দুটা বেংকত জমা লৈছেও তেতিয়াও মানে প্ৰায়বিলাকতে জমা লোৱা নাই। এতিয়া মেইন কথাটো হ'ল যে জমা কিয় লোৱা নাই। জমা নোলোৱাৰ কথাটো হ'ল এই চেকবিলাকৰ যিটো পইচা ক্লেইম কৰাৰ প্ৰচেছটো, এই প্ৰচেছটো ষ্টাৰ্ট কৰিবলৈ হ'লে অসম চৰকাৰৰ ফালৰ পৰা বেংকলৈ এটা বিশেষ নটিফিকেশ্যন বা এটা বিশেষ ৱেবছাইট বেংকৰ লগত ক্ৰিয়েট কৰিব লাগিব। তেতিয়া বেংকৰ মানুহে তোমাৰ পইচাটো ক্লেইম কৰাৰ যিটো অপশ্যনটো সেইটো ষ্টাৰ্ট কৰিব পাৰিব, যিটো প্ৰচেছটো ষ্টাৰ্ট কৰিব পাৰিব। তেতিয়া এইবাৰ কথাটো হ'ল যে এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন বেংকলৈ অহা নাই। গতিকে বেংকত প্ৰায়বোৰ বেংকতে চেকখিনি জমা লোৱা নাই। তোমালোকে এতিয়া যদি ইয়াত চাব পাৰা স্ক্ৰীনত, তোমালোকৰ যিটো চেকখনৰ ষ্টাৰ্টিং ডেটটো দেখাই আছে, 26 ছেপ্টেম্বৰ 2018 আৰু মেচিউৰিটি ডেটটো দেখাই আছে 26 ছেপ্টেম্বৰ 2023। অলৰেডি তোমাৰ যিটো ফিক্সড ডিপ'জিটৰ টাইম আছিলে, টাইমটো অলৰেডি কমপ্লিট হ'ল, কিন্তু হোৱাৰ পাছতো কিয় পইচাটো তোমালোকে উলিয়াব পৰা নাই, তাক লৈ যদি চিন্তা কৰিছা, চিন্তাৰ কোনো কাৰণ নাই। এইটো অসম চৰকাৰৰ ফালৰ পৰা যেতিয়া এটা নটিফিকেশ্যন আহিব বেংকলৈ তেতিয়া তোমালোকে এইটো ক্লেইম কৰিব পাৰিবা। এতিয়া নটিফিকেশ্যনটো কেতিয়া আহিব সেইটো এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই, অফিচিয়েলি কোনো ধৰণৰ নটিচ দিয়া নাই তেনেকুৱা। যেতিয়া নটিচটো আহিব মই এটা ভিডিঅ' বনাই দিম, তোমালোকে ভিডিঅ'টো পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু সেই ডেটৰ পাছত চেকখিনি বেংকত জমা দিবা। এতিয়া যিখিনিয়ে অলৰেডি জমা দিলা, এতিয়া যিবিলাক বেংকত জমা ল'লে বা জমা দিলা তেখেতলোকে কি কৰিবা, তোমালোকে একো কৰিব নালাগে, চিন্তাৰ কোনো দৰকাৰ নাই। বেংকত যেতিয়া জমা দিলাই কামটো হ'ব তোমালোকৰ, কিন্তু মানে 50-50লৈ আহি যায় বস্তুটো। চান্সটো 50% হোৱা চান্স থাকে, 50% নোহোৱা চান্স থাকে। কিয়নো আগৰ পৰা তোমালোকে দিলা, প্ৰচেছটো যেতিয়া ষ্টাৰ্ট কৰিব টাইমেই হোৱা নাই, তোমালোকে তেতিয়াই জমা দিলা, বস্তুটো এটা পেণ্ডিং ছিষ্টেমলৈ গুচি যায়। তো পেণ্ডিং কামটো হ'বলৈ অলপ টাইম লাগিবই, তোমালোকৰ চিন্তাৰ কোনো কাৰণ নাই। আৰু কোনোবাই যদি চিন্তা কৰি আছে যে এতিয়া 26 ছেপ্টেম্বৰ 2023 দেখাই আছে, তাৰ পিছত দিলে, দেৰিকৈ দিলে আমাৰ কিবা প্ৰব্লেম হ'ব নেকি, তাত কোনো প্ৰব্লেম নহয়। যিমানে দেৰি হ'ব সিমানে, যিহেতু পইচাটো বেংকত আছে, বেংকৰ ফালৰ পৰা সিমান দিনৰ ইণ্টাৰেষ্টটো তোমালোকে পাবা। পইচা এমাউণ্টটো যিটো থাকে মানে 7,110 টকা যিটো দেখাই আছে, তাতকৈ অলপ বেছি হ'ব, এমাউণ্টটো অলপ বেছি হ'ব, তোমালোকে ইণ্টাৰেষ্টটো পাবা, কোনো চিন্তাৰ কাৰণ নাই। যদি তোমালোকে নাজানা পইচাটো কেনেকৈ উলিয়াব লাগিব, মই অলৰেডি এটা ভিডিঅ' সেইটোৰ ওপৰত আপলোড কৰিছোঁ, ভিডিঅ'টো গৈ চাই ল'বা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে এইটো বিষয় লৈ যিখিনি নটিফিকেশ্যন আহে সকলোতকৈ প্ৰথম তুমিয়ে জানিব পাৰা।